নমস্কাৰ, মই অনামিকা ডেকা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মোৰ লগত উপস্থিত আছে জনপ্ৰিয় ধাৰাবাহিক আৰাধনাৰ মাহী গীতালি বাঢ়ৈ বাইদেউ। নমস্কাৰ বাইদেউ, আপোনাৰ পৰিচয়টো দৰ্শকক দাঙি ধৰিলে ভাল আছিলে। মোৰ নাম গীতালি বাঢ়ৈ। মোৰ জন্ম বিশ্বনাথ চাৰিআলিত আৰু এতিয়া বৰ্তমান মোৰ হাজবেণ্ডৰ ঘৰ মিৰ্জাত। বাকী আপোনাৰ ফেমিলিত কোন কোন আছিলে? আমাৰ পৰিয়ালত মোৰ মানুহজন, শাহু আৰু ল'ৰাটো। জানিব বিচাৰিছিলোঁ যে আপুনি ক'ৰ স্কুলত পঢ়িছিলে? মই স্কুল পঢ়িছিলোঁ, আগতে পঢ়িছিলোঁ সৰুতে যেতিয়া মই পঢ়িছিলোঁ তেতিয়া LP স্কুল পঢ়িছিলোঁ, হলেশ্বৰ স্কুল। তাৰপিছত তাত অলপ দিন পঢ়ি ক্লাছ 6 মানৰ পৰা আকৌ পঢ়িলোঁ বেদেতি স্কুলত। বেদেতি স্কুলত পঢ়াৰ পাছত আকৌ বিশ্বনাথ চাৰিআলিত পঢ়িলোঁ। বিশ্বনাথ চাৰিআলিত পঢ়াৰ পাছত আকৌ গুৱাহাটী কলেজত পঢ়িলোঁ। তেনেকৈ মোৰ মানে অলপ পঢ়াখিনি স্কুল বাগৰি জানিব বিচাৰিছিলোঁ বাইদেউ, আপোনাৰ সপোন কি আছিলে? সপোন আছিলে অভিনয় কৰাৰ সপোন আছিলে। ভাবিছিলোঁ আৰু সৰুতে মই 3 বছৰ বয়সত মই এখন নাটক কৰিছিলোঁ অংগীকাৰ বুলি বিশ্বনাথ চাৰিআলিত। তাৰপাছত তেতিয়া যে নাটক কৰিলোঁ, সেই নাটক কৰোঁতে মানে তেতিয়া এই পোকটো সোমাই গ'ল আৰু তাৰপিছত সৰুতে যেতিয়া টিভিত মানে বেলেগক দেখোঁ আৰু দেখি পেলাই মানে মই মাহঁতক কওঁ আৰু মা ছোৱালীজনীৰ নিচিনাকৈ মই এক্টিং কৰিম এনেকৈ কৈছিলোঁ মাহঁতক। কিন্তু এতিয়া বৰ্তমান যে এইখিনি সুবিধা পাইছোঁ তাৰ কাৰণে মানে আৰু ভগৱানৰ ওচৰত ধন্যবাদ। আপুনি অভিনয় জগতত আহোঁতে কিমানখিনি কষ্ট কৰিছে বা কেনেকুৱা ধৰণৰ কষ্ট হেৰি কৰি পেলাই এই ষ্টেজ পাইছে আপুনি জনাবচোন। মই য'ত বিশ্বনাথ চাৰিআলিত জন্ম হৈছিলোঁ তাত মানে নাটক হয়, এইখিনি কালচাৰেল হেৰিখিনি আছে তাত আমাৰ কিবা নাটক হয়। তাৰপাছত তোমাৰ ডান্সৰ ক'ৰবাত কম্পিটিশ্যন হয়, তাৰপৰা তোমাৰ ক'ৰবাত ষ্টেজৰ প্ৰগ্ৰেম হ'লে তেতিয়া মানে মাতে আৰু স্কুলতো মানে মই তেজপুৰত পঢ়িছিলোঁতো, তেতিয়া মই মাৰ চাকৰি সূত্ৰে বেদেতিত থাকে মা। তাত মায়ে হেৰি কৰে চাকৰি মেডিকেলৰ আৰু মা। তাৰপিছত মানে তাত চাকৰি কৰাৰ কাৰণে মই বেদেতিত পঢ়িব লগা হ'ল। তাত মানে মই ক্লাছ 7ৰ পৰা মই তাত পঢ়িছোঁ। পঢ়াৰ পৰা মানে মই যেতিয়া ইয়াত আকৌ মই 6লৈকে মই হলেশ্বৰ স্কুলত পঢ়াৰ কাৰণে মোৰ লগৰ ফ্ৰেণ্ড তাই গীতালি কাকতি, তাই মই একেলগৰ আছিলোঁ আৰু তাই মই একেলগে কম্পিটিশ্যন কৰোঁ মানে তাইও নাচিছিলে আগতে, এতিয়া তাই গায়িকা হ'ল, মই এক্টিঙত নামিলোঁ। তাৰপিছত যেতিয়া মানে মই ইয়াৰ পৰা গৈ পেলাই তাত এখন স্কুললৈ গ'লোঁ, তাৰপাছত যোৱাৰ পাছত মই প্ৰথম যেতিয়া তাত নাচিছোঁ আৰু কম্পিটিশ্যন স্কুলৰ কম্পিটিশ্যনবিলাক হয় নহয়, তাত নাচোঁতে মানে ছাৰ বাইদেউসকল মানে ইমান মোৰ ডান্সটো ভাল পাইছে, মোৰ এতিয়াও মনত পৰে। কিবা মুদ্ৰাৰ কাৰণে যেনেকৈ তলত বহা হয় ন, মানে বাকী যিমান ষ্টুডেণ্ট আছে চব মানে একদম তলৰ হেৰিটো চাবলৈ চব থিয় হৈ যায়, মানে মোৰ এতিয়াও মনত পৰে। আৰু মই যেতিয়া নাচি হ'ল তেতিয়া ছাৰ বাইদেউসকলে মানে আহি পেলাই ওচৰত ক'ত শিকিছা, তুমি ক'ত শিকিছা, ক'ত ইমান ভাল হেৰি কৰিছা, মোক কোনে শিকাইছে তোমাক এনেকৈ। আৰু মোৰ মামাৰ নামটো ল'বই লাগিব, মই মামাৰ লগত আছিলোঁ তেজপুৰত। মামায়ে মানে কি আৰু বহুত মোৰ কাৰণে, এতিয়া ঢুকালে মামায়ে মোৰ কাৰণে বহুত কষ্ট কৰিছে সৰুতে মানে। সকলো ষ্টেজতে যিমান কষ্ট হয় মানে মোক লৈ যায় আৰু যিমান পাৰে মানে কাৰোবাৰ ভাল নচা ছোৱালী কাৰোবাৰ হতুৱাই মোক ডান্সবিলাক শিকোৱাই মানে এনেকুৱা আৰু। তাৰপিছত তোমাৰ তেনেকৈ হেৰি কৰোঁতে নাটক চাটকটো তেনেকৈ কৰিছিলোঁ, ডান্স কৰিছিলোঁ আৰু মাৰ পৰাতো পুৰা ছাপোৰ্ট পাইছোঁৱে। মায়ে মোৰ কাৰণে বহুত মানে যিখিনি পাৰে আৰু আমাৰ বেকত কোনো নাছিলে ন, যিখিনি পাৰে তাত আমাৰ যিমানখিনি হেৰি হয় মায়ে চবতে মোক লৈ গৈছিলে। কষ্টটো মোৰ কাৰণে বহুত কৰিছে আৰু এতিয়া মোৰ মানে ভাগ্যখন ভালেই আৰু মোৰ মানুহজনেও মোৰ কাৰণে বহুত কষ্ট কৰিছে। প্ৰথম মই যেতিয়া বিয়া হৈছোঁ তেতিয়া কেমেৰা লাইনটো হেৰি আছিলে আৰু অলপমান কষ্ট কৰিব লগা হৈছিলে প্ৰথমখিনি। তেতিয়া তেওঁ মানে ৰাতি হ'লেও হ'লেও মোক মানে লৈ আহে, লৈ হেৰি কৰে, বহুত সহায় কৰি। থিয়েটাৰতো কাম কৰিছিলে বুলি শুনিছোঁ ন, তো তাৰে অকণমান আভাস কওকচোন দৰ্শকক। মই থিয়েটাৰত থাকিলোঁ 5 বছৰ। তাৰপাছত বিয়া হ'লোঁ, বিয়াৰ পাছত মই মানে এই চেনেলবিলাক আমাৰ ৰেঙনি এইখিনি যিখিনি তাত মই তেতিয়াৰ পৰাহে কাম কৰিছোঁ কেমেৰা লাইনত। তাৰ আগত কেমেৰা লাইন কৰিছোঁ, CD বিলাক কৰিছিলোঁ আৰু যেতিয়া মানে থিয়েটাৰৰ সেই 3 মাহ যে বন্ধ হৈ থাকে তেতিয়া মই CD কেছেটবিলাক পাওঁ আৰু এটা দুটা তাতে সেইখিনি কৰোঁ।
তাৰপিছত তোমাৰ মই এইখিনিতে মানে নাম এটা ল'ব লাগিব, আমাৰ জিন্টুদাৰ নামটো ল'ব লাগিব, জিন্টু ভট্টাচাৰ্য। তেওঁ মানে তেওঁ ৰঙৰ যিখিনি আমাৰ ডাইৰেকশ্যনৰ কাম কৰে, তেওঁলোকৰ লগত মানে মোক সকলোৰে লগত চিনাকি কৰি দিছিলে। সেইটোৰ পৰা মোৰ মানে এজনৰ লগত আজি কৰিলোঁ, কাইলৈ মানে ইজনে দেখি পেলাই ভাল পাই পেলাই মই মানে ৰঙত চিৰিয়েলবিলাক তেনেকৈ পাই গৈছিলোঁ। আৰু থিয়েটাৰত সোমোৱাৰ কথাটো মই কওঁ, থিয়েটাৰত মই আমাৰ জেঠাই এজনী আছিলে, জেঠাইৰ ঘৰলৈ আহোঁতে তাৰপৰা জেঠাইৰ ওচৰৰ মানে দাদা এজনে কাম কৰিছিলে থিয়েটাৰত, কিবা সেই কাঠৰ কিবা হেৰি দিয়ে যে ষ্টেজৰ কাৰণে কাঠ তেনেকৈ দিয়ে, অৰ্ডাৰটো তেওঁ পাইছিলে। তাৰপিছত তেওঁ মোক ক'লে, আৰু মই তেতিয়া ডিগ্ৰীত পঢ়ি আছিলোঁ, ছেকেণ্ড ইয়াৰ। তাৰপৰা তেতিয়া দাদাই ক'লে, ঐ তই নাটক চাটক কৰ নে, থিয়েটাৰৰ ওচৰতে আমাৰ ৰিহাৰ্চেল চলি আছে, ব'ল যাওঁ চাই আহিবি এনেকৈ। মইতো ভালেই পাওঁ আৰু। তাৰপাছত দাদাৰ লগত আহি পেলাই মই, মা, দাদা আৰু মই আহি পেলাই থিয়েটাৰ ৰিহাৰ্চেল চাবলৈ আহিলোঁ। ৰিহাৰ্চেল চাবলৈ আহি পেলাই মই কৈছোঁ, বা কি ভাল ভাল হেৰি আছে, চাওঁগৈ আৰু এনেকুৱা। তাৰপৰা চাবলৈ আহোঁতে তাত আমাৰ যিজন প্ৰযোজক, তাৰপিছত ডাইৰেক্ট যোনজনে পৰিচালনা কৰিছিলে তেওঁ, তাৰপিছত মোক আৰু সুধিছে আৰু, ভণ্টি ক'ত থাকা, কি কৰা, হেৰি নাটক চাটক কৰা নে নকৰা? মই ক'লো কৰোঁ নাটক, ইয়াতে মই কৰোঁ। তুমি কি নাটক কৰা বোলাচোন, যাওঁ হেৰি কৰা, তুমি বোলাচোন আমাক হেৰি দেখাই দিয়া অকণমান, কিনো নাটক কৰা তুমি। তাৰপিছত লখিমী বোৱাৰী বুলি এটা স্ক্ৰিপ্ট আছিলে, তাৰপিছত লখিমী বোৱাৰীৰ স্ক্ৰিপ্টটোত এটাই হেৰি আৰু তোমাৰ এটা চিন, সেই চিনটো তোমাৰ কৰিবলৈ দিলে, মোৰ মানে সঁচাকে কৈছো ইমান ভাল কৈ দিয়াৰ পাছত ইমানেই বেছি ভালকে কৰি দিলো, মানে ভাল লাগিল। আৰু নিজে হৈ যায় যে কিছুমান ভাগ্যৰ, আচলতে ভাগ্য মোৰ লিংকটো মানে হ'ব লাগে, লাইনটো ক্লিয়াৰ হ'ব লাগে, ইমান ভাল কৰিলো। তাৰপাছত আৰু পিছত হেৰিয়ে চাই পেলাই মাক ক'লে, আপোনাৰ ছোৱালীজনী দিয়কহে, আমাক হেৰিয়াত থিয়েটাৰত দিয়কহে। মায়ে ক'লে, নালাগে পঢ়ি আছে এতিয়া, ক'ত আৰু থিয়েটাৰত হেৰি কৰোঁ এনেকৈ বুলি ক'লে মায়ে কোনো পধ্যেই নিদিয়ে। তাৰপিছত আৰু দাদাক আৰু হেৰিয়ে ক'লে, ঐ দেচোন তহঁতৰ হেৰিজনী ছোৱালীজনী দেচোন, আমাৰ ভালকৈ থাকিব দে, চিন্তা নকৰিবি, এবছৰ চাই লওক। তাৰপাছত মাক আৰু মই তেতিয়া জানাই আৰু পোক ন, এইটো কামুৰি থাকে, ক'তনো কি কৰোঁ, অভিনয় ক'ত কৰোঁ কৰিম বুলি। তাৰপিছত মাক কওঁ, মা দিয়াচোন দিয়া, এবছৰ চাওঁ, তাৰপাছত আৰু বাদ দিম আৰু, কেনেকুৱা লাগে চাওঁ দিয়াচোন। তাৰপৰা পিছত মায়ে নালাগে। তাৰপাছত আমি আৰু জেঠাইহঁতৰ ঘৰত সোমালোঁ, জেঠাইহঁতৰ ঘৰলৈ আহিলোঁ। অহাৰ পাছত জেঠাইহঁতৰ ঘৰৰ পৰা মই ভাত খাই যেতিয়া উভতি পেলাই আকৌ ঘৰলৈ যাবৰ কাৰণে গাড়ীৰ ওচৰত অকণমান আহিব লাগে উঠিবৰ কাৰণে, সেইখিনি যেতিয়া মই গাড়ীত উঠাৰ কাৰণে মায়ে মই আহিলোঁ। তাৰপিছত দেখিছোঁ প্ৰযোজকজনে এখন হেৰি লৈ পেলাই আৰু, বাইদেউ দিয়কচোন দিয়ক, এবছৰহে থাকিব, মানে আমি যেনেকৈ খোজকাঢ়িছোঁ তেওঁ মানে শ্ল' আৰু দিয়কচোন দিয়ক, এবছৰহে থাকিব, দিয়কচোন আমাক। আৰু তেতিয়া অলৰেডি এমাহ ৰিহাৰ্চেল হৈ গৈছিলে মানে। তাৰপৰা পিছত ঘৰলৈ আহিলোঁ, কৈছে হ'ব দিয়া মই জনাই দিম মায়ে পিছত, হেৰি হ'ব আপুনি ভাবকচোন, ফোন নাম্বাৰ ল'লে। তাৰপৰা সেইদিনা আকৌ মানে তেওঁ মাতিছে, আমুক দিনা আহিব বাইদেউ এনেকৈ বুলি মাকে কৈছে আৰু। তাৰপৰা সেই যে মাক মানে ঘৰত গৈ ইমান কামুৰিছোঁ, দিয়াচোন এবাৰ থাকোঁ এনেকৈ বুলি, সেই যে সোমালোঁ থিয়েটাৰ সোমাই 5 বছৰ, এবছৰ ঠাইত 5 বছৰ থাকিলোঁ। বৰদৈচিলাতো থাকি দিলোঁ, 2 বছৰ বৰদৈচিলাত থাকিলোঁ। লাষ্ট মই ব্ৰহ্মপুত্ৰত এৰিলোঁ। তাৰপাছত বিয়া হ'লোঁ। বিয়া হোৱাৰ পাছত তেতিয়াতো ক'লোৱে, এওঁ মোক বিৰাট ছাপোৰ্ট কৰাৰ কাৰণে আচলতে আজি মই এওঁৰ কাৰণেহে ইমান যে মই মাৰ লগত মই যেনেকৈ থাকিছিলোঁ, এওঁ মোক সেইখিনি সুবিধা দিয়াৰ কাৰণে মই মানে আজিও সেই একেটা হেৰিয়াতে মানে মোক কোনোদিন নকয়, এই আমুক কামটো তুমি যোৱা, মোৰ ল'ৰা এটা আছে যিহেতু, হ'ব যোৱা, মই বাবুক ৰাখিম, তুমি যোৱা। জীৱনত এনেকুৱা কি ঘটনা, এটা সুখৰ আৰু এটা দুখৰ ঘটনা মোক জনাওক আপুনি। সুখৰ আৰু দুখৰ স্মৰণীয় ঘটনা বুলি ক'লে, এটা মই ক্লাছ 10ত যেতিয়া পঢ়ি আছিলোঁ, পঢ়ি থাকোঁতে ক্লাছ 10ৰ যে স্কুলৰ পৰা বিদায় সভা হয়, তেতিয়া মানে বিদায় সভা হ'লে আৰু কিবা মিটিং হয় ন স্কুলত, এই মিটিং হওঁতে মায়ে মানে মোক লিখি, আজি কবিয়ে কিন্তু দেই তই এনেকৈ বুলি মানে ইমানখিনিমান লিখি দিছে আৰু ক'ব লাগে বুলি। তাৰপৰা মোৰ আকৌ অভিনয় কৰোঁ ঠিকেই, মানে
ষ্টেজত এনেকৈ ৰখি থাকিব পৰা বা মই এনেকৈ বক্তৃতা দিব পৰা মোৰ সেইটো কোৱালিটি নাই মই আগতে ডান্স কৰিছিলোঁ নাচি থাকিব পাৰিম ষ্টেজত ভয় নালাগে আৰু স্কুলৰ মানে ছাৰ বাইদেউসকলে মই ডান্স কৰোঁ কিবা কৰোঁ বুলি অকণমান মানে নাম এটা আছিলে আৰু স্কুলত ফাৰ্ষ্ট আহোঁ এনেকুৱা আৰু ডান্সত আছিলোঁ তেনেকুৱা তাৰপিছত মায়ে মানে ক'লে আৰু এইখিনি আজি কিন্তু বিদায় সভাত কবি দেই নহ'লে কিন্তু ঘৰত নোসোমাবি মায়ে মোক তেনেকৈ কয় মানে এইখিনি আৰু তই যদি নকওঁ মোৰ লগৰ ফ্ৰেণ্ড এটা আছিল তাক সুধি পেলাই গম পাম নহয় তই স্কুলত কৈছনে নাই তাৰপাছত আৰু বিদায় সভা হৈছে মানে লগৰ যিখিনি চব উঠি গৈ আছে ইটোৱে কয় দুখৰ আৰু ট্ৰেইনৰ পৰা ওলাই আহোঁতে যিটো দুখ লাগে আৰু চবে কৈ আছে এটা গ'ল দুটা গ'ল মই আৰু চাওঁ ষ্টুডেণ্টছো নাই হ'লচোন আমাৰ লগৰ এইবাৰ লাষ্ট আৰু নাই আৰু ময়ে যাব লাগিব তাৰ মই উঠিলোঁ আৰু লাহে লাহে আৰু মাৰ কথাটো ভয় লাগে আৰু ঘৰত সোমাব মানা কৰে আৰু তাৰপিছত আৰু উঠিলোঁ উঠাৰ পাছত আৰু ছাৰ বাইদেউ গোটেই মই ক'ম বুলি একদম চবেই এনেকৈ চাইছে কিনো কয় তাই এনেকৈ বুলি তাৰপৰা মই যে উঠিলোঁ উঠাৰ পাছত চবকে দেখি মোৰ মানে ভৰিৰ পৰা এনেকুৱা কঁপনি ধৰিছে তোমাৰ মই মাননীয় এনেকৈ কৈ পেলাই মানে অলপ দুটা বাইদেউ হেৰি কৰি বাইদেউহঁতৰ কথা মানে কোৱাৰ পাছত মোৰ ধোঁৱা ওলাই গৈছে কাণেদি মানে তাৰপৰা মই ক'ব পৰা নাই মুখখন এনেকুৱা আৰু যোনে আমাৰ ছাৰ বাইদেউসকলে এনেকুৱা হৈ গৈছে আৰু মুখখন মানে পিছৰটো যেন বাইদেউহঁতে কৈ দিব মানে লাষ্টত মই মানে এতিয়া চকু পানী ওলাইছে নাকৰ পানী ওলাইছে মোৰহে মানে বিদায় সভাটো মোৰহে তাৰপৰা লাষ্টত আৰু ক'ব নোৱাৰি গ'লোঁ অলপ কৈ পেলাই হ'ব যোৱা বহা বাইদেউহঁতে মানে মই দুখত থাকিব নোৱাৰি পেলাই সিফালে যে মই ভয়তে মোৰ ধোঁৱা ওলাইছে সেইটো বাইদেউহঁতে ভবা নাই ভাবিছে এই স্কুলখন এৰি যোৱাৰ কাৰণে ইমান দুখ লাগিছে সেইকাৰণে চাগে তাই চকুৰ পানী নাকৰ পানী ওলাইছে আৰু বাইদেউহঁতে যে নাজানে মই থিয় হৈ পেলাই কথা ক'ব নোৱাৰোঁ তাৰপৰা লাষ্টত বাইদেউহঁতে বহা হ'ব দিয়া তুমি নালাগে আৰু দুখৰ মমেণ্ট ক'বলৈ গ'লে মই যেতিয়া হাই ছেকেণ্ডেৰী মানত পঢ়ি আছিলোঁ তেতিয়া মানে আমাৰ তাত বিশ্বনাথ চাৰিআলি গাঁৱত মানে কম্পিটিশ্যন হেৰিবিলাক হয় বীণাপানী বুলি নাম এটা হেৰি আছে নাটকৰ তাত বীণাপানীত এখন নাটক কৰিব হৈছিলে সেইখন নাটকেই আৰু মই গাঁৱত কৰিছিলোঁ সকলোৱে ভাল পাইছিলে নাটকখনৰ নাম কিবা জাৰচ আছিলে তাৰপিছত সেই নাটকখন কৰি থাকোঁতে বিশ্বনাথ চাৰিআলিৰ পৰা এজন ডাইৰেক্টৰ গ'ল এতিয়া ভাল নাম আছে তেওঁৰ মই নামটো নকওঁ তেওঁ মানে তাক হেৰি কৰিলে আৰু ডাইৰেকশ্যন দিলে তাৰপাছত দুদিন তোমালোকে জানা চাগে এই যে আই ওলাই তেনেকুৱা হৈছিলে মোৰ তাৰপৰা সেই তেতিয়া মানে মই যোনজন ৰাইটাৰ তেওঁক ক'লোঁ মই ক'লোঁ এনেকৈ মোৰ আই ওলাইছে মই দুদিন নাথাকিম দিয়া আৰু ৰিহাৰ্চেলো মানে প্ৰথম ভালকৈ হোৱা নাই আৰু মই তাৰপিছত ঘৰলৈ গুচি আহিলোঁ মায়ে ক'লে হ'ব দে তোৰ এনেকৈ আই ওলাইছে যদি তই ঘৰলৈ থাক এনেকৈ বুলি ক'লে তাৰপৰা তোমাৰ দুদিনৰ পিছত মই যেতিয়া গৈছোঁ যোৱাৰ পাছত এনেকৈ সকলো বহি আছে তাত আৰু মাটিতহে বহি আৰু আগতে ৰিহাৰ্চেলবিলাক তেনেকৈ কৰে ন সকলো চাৰিওফালে বহি আছে মম 4ডালমান লাগি আছে আৰু কাৰেণ্ট গৈছিলে তাৰপৰা মই এনেকৈ দৰ্জাখন পাৰ হৈ পেলাই মই এনেকৈ সোমোৱাৰ পাছত ডাইৰেক্টৰ এনেকৈ মই গৈ পেলাই বহিবলৈ ধৰিছোঁ আৰু তেতিয়াই ডাইৰেক্টৰজনে মোক ক'লে কিয় আহিছা তুমি মই আৰু ধেমালি কৰিছে বুলি ভাবিছোঁ এইকেইদিন অহা নাই কাৰণে চাগে আৰু ধেমালি কৰিছে তাৰপৰা তোমাকতো মতা নাই তুমি কিয় আহিছা এনেকৈ বুলি ক'লে তেওঁ মই ক'লোঁ কিয় এনেই মই ভাবিছোঁ ধেমালি কৰিছে মই ভাবিছোঁ কিয় আহিব নালাগিছিল নেকি এনেকৈ বুলি ক'লোঁ তাৰপিছত তেওঁ ক'লে আহিব নালাগিছিলে মই ক'লে যাওঁ তেনেহ'লে মই এনেই ধেমালি কৰিছোঁ মই যাওঁ তেনেহ'লে যোৱা তেনেহ'লে তাৰপাছতো চবৰে একো কাৰো মাত নাই কোনো যোনে মাতিছিলে তাৰো একো মাত নাই মই সঁচাকৈ মোক যাবলৈ দিছে মই সেইখন সময়ত মোৰ মানে কেনেকুৱা লাগিছে মোক খেদি দিয়াৰ নিচিনা হৈছে ন বস্তুটো তেতিয়া মই কাকো চবৰে মুখলৈ চালোঁ কাৰো একো ৰিয়েকশ্যন মানে সঁচাকৈ মোক যাবলৈ ক'লে মানে মোক উলিয়াই দিলে মানে তাৰপৰা মই গুচি আহিলোঁ গুচি অহাৰ পাছত মই গাঁৱৰে মোৰ মাহী এজনী তাত সোমালোঁ কানি আৰু দৌৰি সন্ধিয়া সময়ত মই দৌৰি সেই মাহীজনী তাত সোমালোঁ তাৰপিছত মাহীক আৰু আহি পেলাই মই ক'লোঁ মাহী মোক এনেকৈ হেৰিয়াৰ পৰা উলিয়াই দিছে মই দুদিন নাহিলোঁ যে সেইকাৰণে মোক হেৰি কৰিলে তাৰপিছত মাহীয়ে কৈছে তই এটা কাম নকৰি কেলে একে 200 মাইলত নাহিলে কিয় মানুহটো ইমান ধুনীয়াকৈ ইয়াত গাঁৱত ইমান ধুনীয়াকৈ কৰিছ তাৰপিছত আৰু দুদিনমানৰ পিছত মানে গম পালোঁ আৰু সেই মানুহজনৰে মানে খুৰশালীয়েকজনী যিজনী আছিলে তাই মানে সেইটো কেৰেক্টাৰত দিয়াৰ কাৰণে মোক মানে ওলাই দিছে কি খাই ভাল পায় দৰ্শক জনাওকচোন দৰ্শকে আৰু তুমিতো গম পাইছা মোৰ স্বাস্থ্যটো কেনেকুৱা চবেই খাওঁ চবেই ভাল পাওঁ হ'লেও কিবা এটা স্পেচিয়েল আপোনাৰ কাৰণে কি খাওঁ বুলি এতিয়া
তেনেকুৱা একো নাই, চব খাওঁ। বাইদেউ মোৰ ইউটিউব চেনেলৰ পৰা বিদায় লোৱাৰ আগতে আপোনাৰ সম্পত্তিটো বিচাৰিছিলোঁ, মাতি দিয়কচোন এবাৰ। আহা মোৰ সম্পত্তি বহা বহা। আমাৰ এইটো কচুগুটি মস্ত। বাৰু তোমাৰ নাম কি দিনো? কোন ক্লাছত পঢ়ি আছা? ক'ৰ স্কুলত? গুৱাহাটী এঞ্জেল হোম। কৈ দিয়া। বাৰু ঠিক আছে। অনামিকাই বিদায় লোৱাৰ আগতে মই অনামিকাক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। তুমি নতুনকৈ যে এইটো পদক্ষেপ হাতত লৈছা, বৰ ভাল কাম কৰিছা। আৰু আশা কৰিছোঁ আপোনালোকেও অনামিকাক মানে আদৰি লয় আৰু যাতে তাই ইউটিউব চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰক। থেংক ইউ বাইদেউ।